Langkhang forest submit ke parlo arlong kanghu atrak jengtoi afita beat officer don bora chini ne ason chikrong det lason thak thak se lakha crit roxy so cheng dhenta MSC constituency ke paro jasimet Langkhang forest submit ke parlo along arlong kanghu ponju peda hum pharo kanghu arlong karbianglong arlo pen angtang a district an ke ponlong arot ke ahok pet pen karbianglong tonmas council tu medu long ponloma jongsi ahok pet pen medu long pon pe pute pininili tunga pherang ke tumka humri pona birta langpon ikha ahok pet alama bangke jo peda hum pharo arlong ke pon aret sitame ahok pet aron alo mate tipi chalan ave pinpin pensi hum pharo arlong arniwang ke pon long aret ke komat lo ke chokche lapen komat lo ali ke long ke ong lata charju meme laso ang bong pen submit officer don bora lahai adima long chini dunde thekdun long le dat ason chiplang det ke manghu memelo mate kopine ale chu en det maputa jongda memelo jongsi beat officer don bora amithang ale phan chupanglim asai claim that pusitame alang lipan aron atang pen karbiong tonmas council ahin pen ingsai pon haijima lapen jongsi ingsai pon hai hedet pute karbiong tonmas council pen amidu apuru along aphai kelong ponjia phai jum hekji pule jongdam deta hengnone pusi amosing tipen birtarang pale আৰু মানে এটা যোনটো আজি আমি ধৰিছো দেই এনেকা কালি পৰা যদি থাকে আপুনি কি কৰিব ডাইৰেক্ট সিজ কৰিম কোনো অপচন নাই হসাকে একটা অপচন নাই মই কৈছো নহয় দেই এই অন ৰেকৰ্ডত হেডছেক দিছো তো মই থ্যাংক ইউ ঠিক আছে আৰু কিন্তু এটা কথা মোৰ ৰিকুৱেষ্ট কোনো যাতে পাৰ্টিয়ে ডোনেশ্যন বিচাৰিব নালাগে আমাৰ মই হিটো ডোনেশ্যন বিচাৰিব নিবিচাৰিব হিটো মই কথা নকওঁ কাৰণ মই হিটো নকওঁ মই কিলে কওঁ অৰ্গানাইজেশ্যন আহিব নালাগে আমাৰ তাত মই হিটো মই ক'ব নোৱাৰো মই হিটো ক'ব নোৱাৰো দেই মই তো জাস্ট আইনতে আমি আহিছো ঠিক আছে হয়নে নহয় মই আইনত কৰিম তোমালোকে মোৰ লগত থাকিবা মই যেতিয়া ধৰিব আহিবা তোমালোকে হিটোকে আইনতে ময়ো কৰিছো মই যেতিয়া কোনো অৰ্গানাইজেশ্যন মানুহ আহিব নালাগে আজি বিষয় কোনো মিডিয়া পাৰ্সন আহক আজি আমাৰ এনেকা প্ৰেছাৰ যেতে কি কথা মই নাজানো এইটো কাৰণ মোৰ স্পটত মই যদি পালে হৈ আহি মই থাকালৈকে ৰখাব লাগিছিলে তোমালোকে আপুনি পাৰ্কপাতে আছে ন হয় মই কোনে কৈছে আহি আছে বুলি মই তো ক'লো ন প্লেন্টেশন কৰিছে জানে প্লেন্টেশন কৰি আছো আমি হয় আজি একদিন নহয় 7 দিন হ'ল 700 পুলি ৰুইছো আমি নমস্কাৰ নেক্সট টাইম তো মানে সব কেয়াৰ লম মই দেই যদি তুমি পাৰ্সোনেল ইন্টাৰেষ্ট দিছা মই পাৰ্সোনেল ইন্টাৰেষ্ট দিম পাৰ্সোনেল ইন্টাৰেষ্ট মানে কথাটো হ'ল মানে সব গাড়ী লগত যদি কিবা সেইটো চালানটো কাটে মানে অলপ ৰেভিনিউটো কনসেপ্টত যাব ন এইটো মেইন কথা এইটো এতিয়া তো আমাৰ কনসেপ্টৰ পুৰা লছ হৈছে একটা কথা শুনা মই এটা ৰিকুৱেষ্ট এটা শুনি লোৱা তাৰ পিছত যি কোৱা ক'ব এক নম্বৰ টাৰ্গেটটো পাৰ্কত বহুত কাট ইলিগেল হয় বুলি কয় আমি এটা সব ষ্টাফ ইউনাইটেড যে কাটটো যেনেকা নহওক বন্ধ কৰিব লাগে আপুনি ধৰিছে দেই শুনো আপুনি বন্ধ কৰিছে সেইটো মই ধন্যবাদ উঠনিও কৈছো অনলি আই এম দা অফিচাৰ 6 গাড়ী আই হেভ সিজ 6টা গাড়ী মই সিজ কৰিছো এতিয়া লাগে হা বাকি কোন ইয়াত অফিচাৰ একজনো নাই তাৰ পিছত এই কাটটো বন্ধ কৰি আমি লাহে লাহে পাথৰত আমি এটা নজৰ দি আছো না এক নম্বৰ কথা কাটটো পৃথিৱীটো বচাব লাগে কাটটো এখানে বন্ধ কৰিলে দিন ৰাতি দেই মই ইয়াত ষ্টাফ নকয় নহয় আপোনাৰ ষ্টেটাছ চাইছে মই ষ্টপ কৰিব লাগিব মই শুনা মই ইয়াত যে শুনা মই ষ্টাফো নকয় মই ডিউটি আহা তুমি ইয়াত আহিলে মোক ডিউটি নাপাবা অন ডিউটি এতিয়া মই চিভিল ড্ৰেছত আছো মোৰ ফুল ইউনিফৰ্ম গাড়ীৰ ভিতৰত আছে আৰ্মছ আছে কিন্তু মই এনেকা আহিলে অপেন নাহে গমছা নাই ষ্টাফে গম নাপায় মই ৰাতি 2টা বজাত যোৱাকালি থাকি গৈছো ইয়াত গমছা নাই মই ষ্টাফক মই এজন ষ্টাফকো নকওঁ ইয়াত থকা ষ্টাফ তোমালোকে দিনত ডিউটি কৰিবা ৰাতি মই কৰিম মই ৰাতি আহে সদায় এখন অফিচৰ গাড়ী লৈ সদায় আহে ইয়াত 99% কাট চুৰ বনাইছে মই এইটো ক্ৰেডিট বাকি মই এইটো পাছৰ কথা দেই কিবা আছে কিবা নাই এতিয়া তোমালোকে যেতিয়া মই তোমালোকে কৈ তোমালোকে যে ইমানখিনি প্ৰতিবাদ কৰিছা কাট বন্ধ হ'ব লাগে আমি কৰি দিছে দেখাই সেইটো কাৰণে মই আপোনাক না ঠিক আছে হ'ব গম পাইছো গাড়ী নম্বৰ কিটা পাই গ'লো এতিয়া কোৱা আৰু কি আছে এতিয়া ক'ব মানে মই আপোনাক মই হিটোকে দিব বিচাৰিছো মানে এনেকা কথা হিটো সিস্টেম নাই দেই মানে এনেকা দিব বিচাৰিছো মানে টিপি চালান ইয়াত মানে ক'বা কোনোবা লগত মানে কেম্পত থৈ দিয়া আৰু বিট অফিচাৰত মানে বিট অফিচত সাবমিট কৰা গাড়ীত একদম একো নাই কাগজ নাই হ'লে এনেকা ল'ব পাৰে নেকি গাড়ীৰ কাগজ নোহোৱাকৈ কোনো ল'ব নোৱাৰে কোনো নোৱাৰে ল'ব নোৱাৰে গাড়ী এতিয়াতো 5-10টা মান গাড়ীৰ লগত এটা কথা শুনা মই এটা কথা উদাহৰণ দিছো
গোটেই পুলিচ CRP নগাঁও টাউনত ভৰ্তি হৈ থাকে হয় হয় ক্ৰাইম বন্ধ হয় নেকি চুৰ কৰাই সুবিধা ল'বই আমাৰ ষ্টাফ নাই আমি প্লেণ্টেশ্যন কৰি আছো বুলি গম পাইছে তেওঁলোকে চান্স ল'ব পাৰে চুৰ কৰাটো আৰু আধাটো ডিপ্ৰেশ্যনত গৈছে গম পাইছা নাই যদি তোমালোকে পইচা ৰখাই পেলাই আমাৰ ষ্টাফ আছিলে মই পঠাই দিলোঁ হয় কাৰণ মই প্লেণ্টেশ্যনত ব্যস্ত আছোঁ মোৰ ফোনটো তুমি জানা হোৱাটছআপত মই অনলাইন থাকোঁ মোক হোৱাটছআপত কল কৰা তুমি আগতেও যিমানবাৰ কৰিছা হোৱাটছআপত কল কৰা হয়নে নহয় হোৱাটছআপতো মই এভেইলেবল থাকোঁ সদায় তুমি মোক কল কৰা মেছেজ কৰা কিন্তু আজি তুমি মোক পোৱা নাই কথাটো কিন্তু ACF-ক পাইছা ACF-এ মোক জনাইছে তাক জনাইছা মই গম পাইছোঁ কথাটো এতিয়া আহিছোঁ মই প্ৰগ্ৰাম খতম কৰি তোমালোকৰ কি সমস্যা আছে মোক কোৱা কথাটো সেইটোৱে সেইটোৱে কথাটো এতিয়া হ'ল তুমি নগাঁও ডিষ্ট্ৰিক্টত কোনে ক'ৰ পৰা আনিছা আমি নাজানো এতিয়া নেক্সট তুমি যদি কালি মোৰ লগত অপাৰেশ্যনত থাকা তেতিয়া যদি পাৰেতো আমি আমাৰ ষ্টাফ এজন হ'লেও হৈ যায় খাকী বৰ্ডিত তুমি ৰখাই পেলাই তাক মাতিব লাগিছিল আমি গাড়ী ধৰিছোঁ আহা চিজ কৰিব লাগে হা এজন হ'লেও হৈ যায় মাষ্টাৰ ৰোল হ'লেও হৈ যাব আমি আহি পাই যামতো দেৰিলৈকে গাড়ীটো ৰখাই থ'লে আজি কেছটো তেনেকা হৈছে মানে কি স্পলতো মানে নেটৱৰ্ক প্ৰব্লেম হৈ আছিলে আমি আপুনি নহলে ভিজিট কৰিব পাৰে এইটো স্পলত আমি 100 মিটাৰ নে কিমান মিটাৰ নাই ঠিক আছে নেটটো ইয়াত চবতে ইয়াতো প্ৰব্লেম ইয়াতো নেট নাপায় এইটো পাহাৰৰ এৰিয়া চেডো এৰিয়া আপোনাৰ দুইটা নম্বৰ আছে বুলি গম পোৱা নাই সেইটো কাৰণে এইটো একটা নম্বৰ পাৰ্চনেল লগতো থাকিব পাৰে মোৰো থাকে কিছুমান পাৰ্চনেল নম্বৰটো চবৰে থাকে মই অফিচৰ কামত ব্যস্ত আছোঁ চব সময় যদি মোৰ তাত ফোন হৈ থাকে মোৰ কনচেনট্ৰেশ্যন ব্ৰেক হয় কাৰণ চব মানুহ ৱাইল্ড লাইফত আছে আমাৰ ডিউটি কৰা মই কিমান কষ্ট কৰি আছোঁ যে এসপ্তাহ 700+ গছ পুলি আমি ৰুইছোঁ গম পাইছে আৰু দিল্লী মাণ্ডুবে চব চিলিমখোৱা গৈ আছে চিলিমখোৱা কাজিৰঙা ৱাইল্ড লাইফ কেম্প গৈ আছে তাত ৰেজিষ্টাৰ আছে ভিজিট তুমি চাব পাৰা আচ্ছা দে মিহাই এতিয়া এটা লাষ্ট আৰু মানে এটা যোনটো আজি আমি ধৰিছো দেই এনেকা কালিৰ পৰা যদি থাকে আপুনি কি কৰিব ডাইৰেক্ট চিজ কৰিম কোনো অপশ্যন নাই সঁচাকে একটা অপশ্যন নাই মই কৈছোঁ নহয় দেই এই অন ৰেকৰ্ডত হেডছেক দিছোঁ তো মই থেংক ইউ ঠিক আছে আৰু